ওলাই যাব নোৱাৰিবা তাৰপৰা তুমি পুৰুষ নহয় সম্পূৰ্ণ নাৰী মই যে একো কৰিব পৰা নাই আপুনি এইবিলাক কিন্তু মই একো কৰিব নোৱাৰিলে মই নিজৰ স্থিতি মই মই আবেগিক হ'লে নহ'ব আমি কথা ক'লে তৰা জোনৰে পোহৰ ভূতাও কৰে ঝিলমিল তৰা সাংঘাতিক ভয়ো খাইছিলোঁ চৰিত্ৰটোক লৈ পঢ়িবলগীয়া হৈছে ষ্টাডি কৰিবলগীয়া হৈছে এতিয়াও অধ্যয়নৰ শেষ হোৱা নাই কিন্তু ভাল পাইছে দৰ্শকে ভাল পোৱাৰ কাৰণে মোৰ সাহস মোৰ বাঢ়ি গৈছে কাৰণ আমাৰ অনাৰেবল প্ৰডিউচাৰ তপন লহকৰে যিখিনি প্ৰজেক্ট কৰিছে আমাখন প্ৰজেক্ট নামা হিচাপে লৈছে আৰু মোক যথেষ্টখিনি দিছে তেখেতে এজন ভাগ্যৱানৰ অভিনেতাৰ যিবোৰ সপোন থাকে সম্পূৰ্ণ মোৰ সপোনটো তেওঁ মানে বাস্তৱ দিঠক কৰি মানে দেখুৱাই দিছে গোটেই সপোনটো তেওঁ মোক পূৰ্ণ কৰিছে সকলো ফালৰ পৰা মোক উজাৰি তেওঁ মোক সহায় কৰিছে মই ভয় খাইছিলোঁ যে তেওঁ মই ছেটিছফেকশ্যন দিব পাৰিম নে নোৱাৰিম চৰিত্ৰটো মই যদি কৰিব নোৱাৰোঁ মই বিৰাট নিজকে খুব দুৰ্ভগীয়া যেন লাগিল হয় খুব নিজকে নিজে ক্ষমা কৰিব নোৱাৰিলোঁ হয় কিন্তু শেষৰ ফালে এতিয়া এই দুটা দিনত দৰ্শকৰ যি সঁহাৰি দেখিছোঁ আৰু মোৰ যিবোৰ ফ্ৰেণ্ড আছে বা মোৰ ভাল পোৱা মোৰ দৰ্শকবৃন্দ সকলোৱে আহি কৈছে যে মোৰ ভাল হৈছে বা আচলতে আমি কালি আৰম্ভ কৰিছিলোঁ অৰ্ধনাৰীয়াত কালি দুটা শ্ব' কৰিলোঁ খুব ভাল মানে ৰেচপঞ্চ পালোঁ আপোনালোকে বাহিৰত চাগে মানুহ দেখিছে একদম লানি নিচিনা মানুহ হৈছে অথচ ইয়াত তিনিখন থিয়েটাৰ চলি আছে আবাহন ৰাজমুকুট আৰু কহিনুৰ গতিকে দৰ্শকে যিখিনি আমাৰ যিখিনি আৰ্টিষ্টসকলৰ কষ্ট বা প্ৰযোজক পৰিচালক বা প্ৰত্যেকজন 120জন মানুহ কহিনুৰত যিখিনি আছে তেওঁলোকৰ যিটো কষ্ট আজি দৰ্শক অহাটো দেখি আমি অনুমান কৰিব পাৰিছোঁ আমাৰ সেই কষ্ট লাঘৱ হৈছে আৰু আমি ছাকচেছ